बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिनि अजदखौ नेवसिगारदों इउपिपिएलआ। बिटिसि सेक्रेटारियेटआव गारियावनो रांनि सोमोन्दो खालामनाया नंखाय। বিটিচিৰ ছেক্ৰেটাৰিয়েটত গাড়ীৰ ভিতৰতে অহা যোৱা কৰে আৰু অহা যোৱা কৰিলে টকা পইচা লোৱা লেনদেন এনেকুৱা হয় বুলি তেখেতে মন্তব্য কৰে। এই কথাটো আমি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। प्रमद बर'आ चिफ जानायनि उनाव गोग्गो आरो जाख्ल'नाय गैयै बिटिसिखौ सामलायबोनायखौ आसामनि रायजोफोरा बयबो मिथिगौ। प्रमद बर' বিটিচিৰ চিফ হোৱাৰ পিছত ইয়াত যি ধৰণৰ নিকা আৰু স্বচ্ছভাৱে কাউন্সিলটো পৰিচালনা কৰি আছে, এই কথাটো অকল আমি নহয়, আমি দলৰ মানুহবিলাকে নহয়, আজি অসমৰ সৰ্বসাধাৰণ ৰাইজে এই কথাটো উপলব্ধি কৰিছে। बरागारियाव थानाय बड'फानि न'खौ बारग' मन्त्रि प्रमिला रानी ब्रह्मआ 50 लाख रांजों लुनायखौ प्रमद बर'आ 2 कौटि रांनि रिपेयारिं खालामनाय अजदखौ नेवसिगारदों एमएलए लरेन्स इस्लारिया। বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰৰ কথাটো তেওঁ ইয়াত টানি আনিছে। তেওঁ কৈছে যে বৰাগাৰীত থকা বড'ফাৰ যিটো ঘৰ, যি ঘৰটো প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া হানিয়ে 50 লাখ টকাত বনাই দিছিল, সেই ঘৰটো ৰিন'ভেশ্যনৰ নামত প্ৰমোদ বড়োৱে 2 কোটি টকা ইয়াত ধাৰ্য কৰা কৰিছে বুলি তেওঁ কৈছে। তেওঁৰ হাতত কোনো প্ৰমাণ নাই, কোনো তথ্য পাতি নাই। बावैसो सान सिगां बिटिसिनि बारग' गाहाय एबा बिपिएफनि आफादगिरि हाग्रामा महिलारिया प्रमद बर'नि सायाव लाबोनाय अजदखौ नेवसिगारदों इउपिपिएल हानजाया। इउपिपिएलनि एमएलए लरेन्स इस्लारिया रबिबारखालि मोनसे खौरांगिरि मेलनि गेजेरजों हाग्रामा महिलारिया अजद होनाय बिटिसि सेक्रेटारियेटआव गारियावनो रांनि सोमोन्दो खालामनाया नंखाय, बरागारियाव थानाय बड'फानि न'खौ बारग' मन्त्रि प्रमिला रानी ब्रह्मआ 50 लाख रांजों लुनायखौ प्रमद बर'आ 2 कौटि रांनि रिपेयारिं खालामनायनि अजदखौ नेवसिगारनानै इउपिपिएलनि एमएलए लरेन्स इस्लारिया प्रमद बर'आ चिफ जानायनि उनाव गोग्गो आरो जाख्ल'नाय गैयै बिटिसिखौ सालायबोनायखौ आसामनि रायजोफोरा बयबो मिथिगौ होननानै फोरमायो। बिपिएफर सभापति हाग्रामा महिलारी डाঙৰীয়াই যি ধৰণৰ মন্তব্য আগবঢ়াইছে আমাৰ দলৰ সন্মানীয় সভাপতি তথা বিটিআৰ চিফ প্ৰমোদ বড়ো সম্পৰ্কে, তেখেতে কৈছে যে বিটিচিৰ ছেক্ৰেটাৰিয়েটত গাড়ীৰ ভিতৰতে অহা যোৱা কৰে আৰু অহা যোৱা কৰিলে টকা পইচা লোৱা লেনদেন এনেকুৱা হয় বুলি তেখেতে মন্তব্য আগবঢ়াইছে। এই কথাটো আমি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। প্ৰাক্তন বিটিচিৰ চিফ, বৰ্তমান বিপিএফ দলৰ সভাপতি, তেখেতে এজন চিফ, বিটিচিৰ এজন চিফক যি ধৰণৰ এটা এলিগেশ্যন আনিছে, এইটো এটা ধিক্কাৰজনক আৰু হাস্যকৰ। এই পৰিৱেশ হয়তো তেওঁলোকৰ চৰকাৰৰ দিনত আছিল, যাৰ কাৰণে এই কথাবিলাক তেওঁৰ মনত আহিছে আৰু নিজেই এনেকুৱা এটা কাহিনী বনাই ৰাইজৰ আগত ক'ব বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে এনেকুৱা ভাৱে কাউন্সিল এখন চলাই আছে, এই কথাটো তেওঁ ক'ব বিচাৰিছে। আমি সকলোৱে জানো প্ৰমোদ বড়ো বিটিচিৰ চিফ হোৱাৰ পিছত ইয়াত যি ধৰণৰ নিকা আৰু স্বচ্ছভাৱে কাউন্সিলটো পৰিচালনা কৰি আছে, এই কথাটো অকল আমি নহয়, আমি দলৰ মানুহবিলাকে নহয়, আজি অসমৰ সৰ্বসাধাৰণ ৰাইজে এই কথাটো উপলব্ধি কৰিছে, যাৰ বাবে আজি প্ৰমোদ বড়ো প্ৰশংসাৰ পাত্ৰ এজন হ'ব পাৰিছে। বিটিচি অঞ্চলত কেনেকুৱা দুৰ্নীতি হৈছিল, কাৰ দিনত দুৰ্নীতি হৈছিলে, কিমান কোটি কোটি টকাৰ দুৰ্নীতি হৈছিল, এই কথাটো অপজিশ্যন পাৰ্টি হোৱাৰ কাৰণে কিছুমান দলে যে কয়, এনেকুৱা নহয়। দ্বিতীয়তে তেওঁ খুব দুৰ্ভাগ্যজনকভাৱে বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ঘৰৰ কথাটো তেওঁ ইয়াত টানি আনিছে। তেওঁ কৈছে যে বৰাগাৰীত থকা বড'ফাৰ যিটো ঘৰ, যি ঘৰটো প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া হানিয়ে
50 লাখ টকাত বনাই দিছিল, সেই ঘৰটো ৰিন'ভেশ্যনৰ নামত প্ৰমোদ বড়োৱে 2 কোটি টকা ইয়াত ধাৰ্য কৰিছে বুলি তেওঁ কৈছে। তেওঁৰ হাতত কোনো প্ৰমাণ নাই, কোনো তথ্য পাতি নাই, ক'ব লাগে কাৰণে কৈছে, বা কোনোবাই তেওঁক ভুল তথ্য দিছে। তেওঁ এই কথাটো যোৱাকালি সংবাদ মাধ্যমৰ আগত তেওঁ এই কথাটো কৈছে। আমি সকলো জানো, কোকৰাঝাৰত যেতিয়া অসমৰ কেবিনেট বৈঠক হৈছিলে, এই কেবিনেট বৈঠকৰ সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু তেওঁৰ লগত কেইবাগৰাকীও মন্ত্ৰীসকলে দতমা টুলুংগাপুৰী ভ্ৰমণ কৰাৰ কাৰ্যসূচী ৰাখিছিল। বৰাগাৰীত থকা বডোফাৰ ঘৰ ভ্ৰমণ কৰাৰ কাৰ্যসূচী লৈছিলে। সেইখিনি সময়ত টুলুংগাপুৰীৰ মেৰামতি, টুলুংগাপুৰীত সজাই তোলা, লগতে বডোফাৰ যিটো ঘৰ তাত যে যাব, সেই যোৱা সময়ত বহিবলৈ ভাল সোফা চেয়াৰ, তাত 3 ফেজৰ ইলেক্ট্ৰিক কাৰেণ্টৰ সংযোগ, তাত AC দিয়া, ৰাস্তা অলপ মেৰামতি কৰা, গোটেই মিলিহে 2 কোটিৰ এটা বাজেট ধৰা হৈছিলে। কিন্তু অকল যদি আমি চাওঁ, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো ঘৰ, বৰাগাৰীত থকা তেওঁৰ যিটো ঘৰ, এই ঘৰৰ 3 ফেজ কাৰেণ্ট সংযোগ কৰা, ইয়াত AC লগোৱা, বহিবলৈ তেনেকুৱা সোফা, তাত অলপ কিছুমান মেৰামতি কৰা, এই গোটেই মিলি অনলি 17 লাখ